বান্ধৱীসকল এতিয়া মই কলেজ যাই আছোঁ শুভ ৰাতিপুৱা তো 9:30 বাজিল আজি যাম লক্ষী পূজা চাব তো আপোনালোককো দেখাম আৰু কলেজত যাই কি কৰোঁ দেখাই থাকিম চাই থাকক ভিডিঅ'টো আগলৈকে আৰু মোৰ চেনেলটো ভাল লাগিলে মানে ভিডিঅ' চাই ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব তো ভিডিঅ'টো আগলৈকে চাই থাকক তো ইয়াতে পানী এয়া মই ইয়াতে এতিয়া গাড়ীত উঠিম এয়া মই টমটমত উঠিলোঁ 20 মিনিটমান লাগিব আৰু যাই থাকোঁ কলেজৰ পৰা ক্লাছ চেছ কৰি আহিলোঁ তো এতিয়া আমি লগৰ ছোৱালী এজনী ঘৰত যাম তো আপোনালোকক দেখাম আৰু ক'ত পূজা চাওঁ ক'ত নাচাওঁ তো নিশ্চয় দিম আমি এতিয়া আহাৰ ঘৰত যাম মৰিৰ ঘৰত যাম তো ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু তাই পাছফালে আছে তো এতিয়া আমি গা চা ধুই অকণমান ফ্ৰেছ হৈ লওঁ তাৰপিছত দেখাই আছোঁ আৰু আমি গা চা ধুই ফ্ৰেছ হ'লোঁ আৰু এতিয়া আমি ভাত খাওঁ তাৰপাছত অকণমান ৰেষ্ট লৈ পূজা চাম খাই ল'লোঁ তাৰপাছত অকণমান ৰেষ্ট লৈ ইভিনিং আমি যাম আপোনালোকক দেখাম ক'ত যাওঁ কি খাওঁ কি পূজা চাওঁ পূজাটো লক্ষী পূজাই গম পাইছে তো যাব ৰেডি তো যাওঁ আমি টমটমত উঠিছোঁ আহি পালোঁ চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো উশাহৰে গহন তোমাৰে চুলিতে আবিৰখনো প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আঁকো উশাহৰে সেয়া কৰিলোঁ আৰু অলপমান ঘূৰিম দেখাই ল'ম আপোনালোকক এয়া পূজাত মানুহ আমাৰ গম নাই ডাঙৰ গম নাই ভৰা নেকি ডাঙৰকৈ উঠিছে আমি অকণমান বজাৰৰ ফালে আহিছোঁ কিনবি বৰ্ণালী ফেমাছ এনেকৈ খবৰ দিলোঁ নেকি লাজ লাগে তো এতিয়া আমি
ফুচকা খাওঁ পপকৰ্ন এটা লৈছোঁ পানী এটা লৈছোঁ আৰু ফুচকা লৈছোঁ 10 টকা পানীটো ন পানী নাহে কিয় নেকবি মই আমি পূজা চোৱা হ'ল তো যাওঁ আমি এতিয়া ভিডিঅ'টো যদি চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব তো বাই বাই